নমস্কাৰ, মোৰ নাম প্ৰাঞ্জিত হাজৰিকা। মোৰ ঘৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ তেজপুৰত। এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হ'ল এটাই, চৰকাৰলৈ এটি অনুৰোধ। যিহেতু এতিয়া আমাৰ 7খন জিলা সম্পূৰ্ণৰূপে লকডাউন হৈ আছে, আমি ঘৰতে আবদ্ধ হৈ আছোঁ। আমাৰ সকলো ধৰণৰ কাম কাজ ইত্যাদি বন্ধ হৈ আছে। তাৰ ফলত আমি কিছুমান লোন, যেনে আমাৰ গাড়ী কিস্তি, ঘৰৰ লোন আমি টাইমমতে মাৰিব পৰা নাই। তাৰ ফলত আমাৰ চেকখন বাউন্স হৈছে, চিভিল স্ক'ৰ ডাউন হৈছে আৰু ফাইন লাগিছে। যদি এনেকৈ হয়, আমি আৰ্থিকভাৱে খুবেই ভাগি পৰিম। অকল মোৰ বুলি নহয়, মোৰ দৰে হয়তো আৰু বহুতো মানুহ তেনেকুৱা বিপদৰ সন্মুখীন হৈছে। আমি চেকখন জানি বুজি বাউন্স মৰা নাই, কাম বন বন্ধ হৈ আছে, পইচা পাতি তেনেকৈ অলপ অসুবিধা থকাৰ বাবে আমাৰ চেকখন বাউন্স মাৰিছে। চৰকাৰলৈ এইটোৱে অনুৰোধ, যোৱা বছৰ যেনেকৈ লকডাউনত কিস্তিবিলাক আপোনালোকে পিছুৱাই দিছিলে, এইবছৰ যেন তেনেকুৱা এটা কিবা হাতত লয়, নহ'লে আমি খুবেই বিপদ পৰিম। আৰু কোনোবা যদি সংবাদ মাধ্যমৰ মিডিয়া মানুহে এই ভিডিঅ'টো চাই আছে, আপোনালোকে যেন চৰকাৰলৈ এই ভিডিঅ'টো অলপ দৃষ্টিগোচৰ কৰে বা আপোনালোকে যেন কিবা এটা ব্যৱস্থা হাতত ল'বলৈ চৰকাৰক অনুৰোধ কৰে। এইটোৱে আছিল মোৰ কাৰণটো। আপোনালোকে যেন অলপ সহায় কৰে মোৰ দৰে আৰু বহুতো মানুহক। ধন্যবাদ।